Hi guys, good morning. কি খবৰ আপোনালোকৰ? Welcome back to my channel. মই আছো বৰ্তমান আমাৰ পথাৰত মৰ্নিং ৱাক কৰি। মৰ্নিং ৱাক কৰা সময়টো পাৰে হৈ গৈছে, তথাপিতো এনে অলপ ফুৰি আছো আৰু। পথাৰলৈ চাব আহিছো, পথাৰৰ পিনে অলপ এনে ভাল লাগে আহি পিনে, সেইকাৰণে চাব আহিলো অলপ। গোটেই ৰাতি ধানবোৰত নিয়ৰ পৰাৰ পিছত ৰাতিপুৱা যেতিয়া সূৰ্যৰ পোহৰ পৰে ন, ধুনীয়াকৈ জিলিকি উঠে ধানবোৰ, চাই কিবা এটা মজা লাগে। তাৰপিছত মই এতিয়া মৰ্নিং ৱাক কৰি ঘৰৰ পিনে গৈ থাকোঁ। আপোনালোকে তাৰে আগতে এটা চিনেমেটিক শ্বট চাই লওকচোন কেনে পায়। এইটো চাক মলা বান্দৰ। ঐ ঐ ঐ কি চাই আছা? ঐ থাক থাক, এই ধান খাব আহিছে গাইছ। বান্দৰ চাক, বান্দৰ কি মজাকে বহি আছে বাটে বাটে। ধুনীয়াকে বহি আছে, ধান খাব আহিছে গোটেইকেইটাই। বেয়া উৎপাত আমাৰ ইয়াতে বান্দৰৰ। এইটো এটা মহিলা বান্দৰ। গাইছ মই বৰ্তমান ঘৰ পাই গ'লোঁ, পথাৰৰ পৰা ফুৰি আহি পিনে ঘৰত কিবা কিবি অলপ কৰি লওঁ, খোৱা লোৱা কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এইটো আমাৰ মাছ চাওক, ইয়াৰ মোটামুটি 5 বছৰমান হ'ল। এই পুৱা মানে হ'লে এনেকৈ জপিয়াই থাকিব অলপ টাইম। গাইছ মই আছোঁ বৰ্তমান ৰেলৱে হস্পিটেল মালিগাঁও ৰেলৱে হস্পিটেলত। এয়া মালিগাঁও ৰেলৱে হস্পিটেলৰ চৌহদ দেখিবলৈ পাইছে। মানুহ বহিব পৰাকৈ মানে বনাই দিছে ধুনীয়াকৈ, গাৰ্ডেন টাইপ কৰি পিনে। কেনে লাগিছে চাওকচোন একদম।
গাইজ মই মালিগাঁৱৰ পৰা আহি পিনে ভাত পানী খালোঁ ভাত পানী খাই পিনে আৰু বেলেগ কৰা নাই সেই পথাৰৰ পিনে অলপ ফুৰিব ওলাই আহিলোঁ এনেই আহিছিলোঁ মানে বৰ লাগি আহিছিল কি কৰোঁ কি নকৰোঁ সেইকাৰণে পথাৰৰ পিনে ওলাই আহিলোঁ অলপ গাইজ এয়া মোৰ পিছপিনে দেখিবলৈ হৈছে পুৱামক্কাৰ পাহাৰ হাজোৰ আৰু কেদাৰ মন্দিৰ যে আছে কেদাৰ মন্দিৰো ইয়াতে আছে পিছফালে দুইখন পাহাৰ গৰুৰাচল পাহাৰ বুলি যে কয় এই মোৰ পিছফালে আছে এইখন ৰাতিপুৱা যেনেকৈ পথাৰৰ পিনে ফুৰিব আহি ভাল লাগে মানে মনটো একদম ফ্ৰেছ হৈ যায় মনটো মানে মাইণ্ডটো আৰু একে কথা মাইণ্ড মন চব মাইণ্ডটো যেনেকৈ ফ্ৰেছ হৈ যায় মানে ইভিনিং এইটো টাইমত ফুৰিব আহিও ভাল লাগে মানে সূৰ্যাস্তৰ সময়ত মানে পৰিৱেশটো আৰু অলপ বেলেগ হৈ যায় মৰ্ণিং যিটো ভাইব থাকে সেইটো নিচিনা আৰু ইভিনিং ভাইবটো আকৌ বেলেগ এটা ভাইব সেইটোও ভাল লাগে দুয়োটাই মানে মজা লাগে আৰু কাম বনটো নাই আৰু ফুৰিবই আহিছে সেইকাৰণে আন্ধাৰ হৈ আহিছে আৰু মানুহবিলাকে দেখিবলৈ পাইছে গৰু নিব ধৰিছে ঘৰতে যাব লাগিল যোৱাৰ আগতে কেইটামান শ্বট চাই লওক কেনেকুৱা পায় গাইজ আজি ব্লগটো ইয়াতে শেষ কৰিব লাগিব অলপ বেলেগকৈ বনাম বুলি ভাবিছিলোঁ কিন্তু বনোৱা নহ'ল আৰু টাইমো নাপালোঁ তেনেকৈ কিবা কামত ঘূৰি থকাৰ বাবে কালি লগ পাই আছোঁ আপোনালোকক নতুন এটা ব্লগক এতিয়া বাই বাই আৰু যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ এই যোৱাৰ আগতে এটা কথা কৈ যাওঁ এই যে মোৰ ভিডিঅ'টোত মানে যিবিলাক মানে নইজ আৱাজ হৈ আছে এইবিলাক গাড়ী যোৱা কিবা যোৱা এইবিলাক মানে আমাৰ বৰঝাৰ বিমানবন্দৰ যে আছে গুৱাহাটীত এই মোৰ পিছপিনে আছে এইফালে তাৰ পৰা মানে এনি টাইম প্লেনবোৰ অহা যোৱা কৰিয়ে থাকে সেইটোৰ কাৰণে মানে ইমান আৱাজ হয় কেতিয়াবা মানে একো শুনা নাপায় যদি মানে ভিডিঅ'টোত অলপ প্ৰব্লেম হৈছে তেতিয়াহ'লে বেয়া চেয়া নাপাব আৰু বাকী মই নেক্সট ভিডিঅ'ত মাইক ইউজ কৰিব চেষ্টা কৰিম বাৰু